আপোনালোক সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম। আশা কৰোঁ সকলো ভালেই আছে। যিহেতু বিহুৰ বতৰ সকলো ভালেই থাকিব আৰু চব নিজৰ কামতে চাগে ব্যস্ত। আৰু ময়ো সেই তেনেকেই অকণমান কাম বন কৰি গা ধুই আহিছোঁহে ভাত। অঁ আমাৰ পৰা ভালটো নিলি জুই ধৰিবলৈ প্ৰিপেৰেশ্যন। ভিডিঅ'টো কৈ দেখি তেনেকৈ মাস্কখন পিন্ধি লৈছে। আমিতো য'তে মানে কেমেৰা থাকে ত'তে প'জ দি ওলাওঁ, ইহঁতে আকৌ লুকায়গৈ। মই তেনেকৈ দূৰত কোনোবা ফটো মাৰিলেও এনেকৈ দিয়া মানুহ। মানে আজি অকণ বিহুত মোজাই খোলা নাই, মানে জুইহে এটা গৰম লগাই নেকি। অঁ মায়ে হাঁহি আছে, কিন্তু মনটো বহুত বেয়া। পাপা যে নাহে, আৰু পাপা নাহিলে মানে কি আৰু বিহুটো বিহু নালাগে আৰু। পাপা যেতিয়া আহে তেতিয়াই বিহু লাগে। যে এনেকৈ মন চন ভাল নহয় আৰু খেৰেঙকৈ যাব আৰু উকা উৰুঙা এনেকুৱা যাব। তথাপিও যিমানখিনি পাৰোঁ আৰু পাপা নাথাকিলে বেয়াই লাগে, এনেও বেয়া লাগে। বিহু হওক কিবা হওক বেয়াই লাগে। বাহুবলী জয় বজৰংবলী। কমপ্লেইন মই কাম কৰিলে বোলে পাপাক দেখাওঁ, এতিয়া বোলে সি কাম কৰোঁতে দেখুওৱা নাই। হৈ গ'ল আৰু এতিয়া জুই ধৰিব পৰা অৱস্থাত আছে। বাকী ঘৰৰ পৰাই কিবা কিবি চুৰ কৰিব লাগিব, এইবিলাক আছে নহয়, এইবিলাক আছে চুৰ কৰিব লাগিব। আৰু এইবাৰ খৰি আছে, SOPত যি দিছে আৰু নিজৰ ঘৰৰ পৰা নিজে চুৰ কৰি নিজে জ্বলাব লাগিব। মায়ে বৰ বেলেগ ডিজাইনৰ ঢালি ঘৰ বনাই আছে। এইটো কেনেকুৱা ঢালি ঘৰ? পৰ্দা আমাৰ স্কিন নাই, পৰ্দা দি পেলাই স্কিন বনাম। এতিয়া খেৰ নাই, স্কিন নাই, পৰ্দা দিয়ে আমি মানে ঢালি ঘৰ বনাম আৰু মানে ইয়াতে শুই থাকিম আৰু। এইখিনিতে জুই, এডাল জুই, এইখিনিতে আমি শুই থাকিম। আৰু মা পুৰা একদম মেকানিক লাগি আছে। উৰুকাৰ বজাৰ কৰি ঘৰ পাই গ'লোহি। মাংস কল কাইলৈ বোলে কিবা একেলগে আছে বাৰু, একো নহয়, পানীতে ধুই দিলে হ'ল কলকেইটা। কাইলৈ বোলে নামঘৰত দিব। আৰু এয়া মানে পাপা নাথাকা শাস্তিটো এইটোৱে আৰু মানে এনেই উৰুকা বজাৰ পাপাই কৰে, আজি মই কৰিব লগা হৈছে। মায়ে কি কৰি আছে? সোঁফালে বাচন ধুই আছে। জীয়েকে মোনা আনিব, মোনা ভৰাই বজাৰ আনিব, ৰাতিকে বনাব। বাহঁতৰ ঘৰত সোমাই কাঠ আলু লৈ আহিছোঁ। ভিনদেউৱে মানে আমালৈ কাঠ আলু আনিলে যে, সেইকাৰণে আমাক ল'ব নিদিলে। কাঠ আলু
মই কিন্তু বগা কাঠআলুটো হ'লে ভাল পাওঁ, এনেই বেয়া পাওঁ। বাহঁতৰ ঘৰত এই চকুত লাগিল হ'বলা কিবা, আহি চাহ তাহ কিবা মানে বিচা লাগিল হ'বলা, আহি চাহ তাহ খালোঁ, খাই বৈ লৈ এতিয়া ভাগিনৰ জ্বৰ, কিন্তু সি কৈছে মেগী বনাম খাবা। সি কিন্তু মেগী বহুত ধুনীয়া বনায়। হ'লেই হ'লা ন? হ'লে কিন্তু ফিনিচিং হোৱা নাই আৰু পিঁয়াজ চিয়াজ দিব আছে, খাম আৰু। কেনেকুৱা ভাগ্য মোৰ ভাগিনে বনাই দিছে, মাহীয়েকে খাব লাগে। ডাইজিন খাম, ডাইজিন। কিমান চিন্তা। আমাৰ এতিয়া ভাতৰ মানে যা যোগাৰ চলি আছে আৰু মায়ে পুৰা লাগি আছে। বেমাৰী বেমাৰী বিহু চব বেমাৰী, মোৰ ভাল নহয় বাৰু গা। এয়া একদম পুৰা ধুনীয়াকৈ চব বস্তু সজাই থৈ দিছে। পাপালে ফটো দিব লাগিব নহয়। এয়া মেজি জ্বলাবলৈ ন, জুই জ্বলাবলৈ সেয়া সজাই থৈছে। বিশেষকৈ মোৰ বতৰটো ফেভাৰিট আৰু এয়া মই নবনাওঁ কিন্তু দেই, মায়েহে বনাব। এয়া মাছ আৰু এয়া মাংস। পাপা নাই কাৰণে বস্তু পৰিমাণ কম, নহ'লে চৰিয়াত হয়। মানে পাপা থাকিলে অলপ ভাল থাকে আৰু এতিয়া আহিব নোৱাৰিলে আৰু আমাৰ ভাগ্য বেয়া। চৰকাৰী চাকৰি নাই মোৰ আজৰি। আগতেতো ডিফেন্সলৈ ছোৱালী বিয়াই নহয়। সেয়া আগৰ দিনৰ কথা ক'লেগে। Lago.
বেছিলা অকণ আমাৰ মায়ে বনাই আছে বেঙেনা ফ্ৰাই হৈ গ'ল এই মাছে কাঠআলুৱে আইতা আছেতো মাছটো বনাব হেই বাবা ভিডিঅ' কল কৰিছে আহিব আম্মা এই খামানা ভিডিঅ' কল ভাত খালা এয়া বনাই আছে তুমি নাহিলা বৰ দুখ মাছ কাঠালো মায়ে পুৰা একদম পাপাক দেখাই আছে ভিডিঅ' কল কৰি জ্বলাই আছে বেঙেনা ফ্ৰাই পাপৰটো পিছত ভাজিম মাংস আৰু কোনোবাই যদি বেঙেনা পিটিকা আলু পিটিকা খাই কুটি থৈছো পিয়াজ কুটি পিটিকা মেইন যিহেতু আমি অসমীয়া বিশেষকে মোৰ গা ভাল নহয় পিটিকা মেইন ভিডিঅ' বিলাক কৰি আছো হয় নে নহয় ভিডিঅ' পাই যাবা চিন্তা নকৰিবা অহা বছৰ থাকো নাথাকো হয় নে নহয় কিয় নাথাকিবা থাকিব লাগিব হলে নহয় নাথাকি কি হব বিশেষকে মোৰ ডিঙিত কাঁইট এডাল লাগিল কালি মা একদম কাঁইট লাগি অৱস্থা নাই এতিয়া বাৰু ভাল পাইছে কিন্তু তথাপিও কাম কাউকে কৰিব নিদিয়ে নিজে কৰি থাকিব টানি আজি কেকাই মেকাই কৰি থাকিব নিদিয়ে কাউকে মাংস যিমানে যি নহওক ফ্ৰাই মাংসটো মেইন এতিয়া গ্ৰেভিটো মেইন মা দিয়া অকণ বাঢ়ি আছে তোক দিবৰ কাৰণে বহি আছে আমাৰ ঘৰত মানে মাংস খোৱা উস্তাদ মই ভাইটি 4 পিচ মান হলে হৈ যায় ঘৰত পাপা আগতে ভালকে খায় পাপা কিন্তু প্ৰেছাৰৰ কাৰণে অলপ কমাইছে মাটো মই বেছি খাওঁ আমাৰ মা মানে মাংস আলুকণ হলে ভাত খাই হৈ যাব কিয় নাখায় কিয় নাজানো চাহ আলু এপিচ দিয়া আলু ইমান ভাল পাওঁ চাহো খালি চাহ খাব এতিয়া খাই লওঁ খাই বলৈ পিছত ভাত খাম আৰু ভাতখন আজি দেৰি হ'ব মাংসটো বিৰাট টেষ্টি হৈছে জুইৰ ওচৰত আনি লৈছোঁ খাবলৈ বিৰাট টেষ্টি হৈছে মানে এনেকৈ খাই ইমান ভাল পাওঁ ঘৰত অকলে আছোঁ যেতিয়া জুইডালে সাৰথি আৰু হেল্ল' পুৰা বক্স বাজি আছে এইফালে গাঁওখন গোটেইখনকে গান কি গান শুনিম কোনফালে শুনিম চব ৰিমিক্স হৈ গৈছে এতিয়া বাজিল কেটা 2:20 হ'ল মায়ে আহি আদা চাহ বনাইছে ইমান টোপনি ধৰিছে মোৰ ভিতৰত আহিছিল অকণ শুবলৈ কিন্তু মা অকলে অকলে বহি থকা দেখি শুব নোৱাৰিলো উঠি গলো ভাল নহয় একদম গা ভাল নহয় অহা বছৰলৈ পাওঁ নে নাপাওঁ
পাব লাগিব আৰু ইমান মতলবী নহয় মই কৈছো শুবলৈ নুশুৱে ভাইটিহঁত শুলে চব শুলে মাৰ কাৰণে ময়ো শুব নোৱাৰিলো পাপা নাই যেতিয়া মইতো সেইটো সেয়া আমাক ৰখি আছে খাই কিন্তু এতিয়া মইহে মাক ৰখি থকা নিচিনা হৈছে মায়ে মোক ৰখিছে মই এতিয়া কেইটা বাজিল 2টা 21 হ'ল 2টা 21 হ'ল হা চাহ খাওঁগে টোপনি ভাঙি লওঁ একদম মানে মতলবী কথা নুশুনে শুবলৈ দি আছো দায়িত্ব মোৰ দায়িত্ব মই পালন কৰিব লাগিব এতিয়া বাজিল 9:30 মই উঠিছোহে বিহু দিন কিন্তু ৰাতি টোপনি ক্ষতি ৰাতি এইটোত শুলো মায়ে বনাই দিয়া ঢালি ঘৰত এইকেইটা শুইয়ে আছে ভাইটি আৰু মায়ে শুইয়ে আছে এইকেইটা এতিয়া উঠিলোঁ এতিয়া বিহু কাম ষ্টাৰ্ট হ'ব আৰু উঠি চাহ তাহ খালোঁ চাহ তাহ খাই কৰি লৈ গা পা ধুই কৰি লৈ এতিয়া আমাৰ টিকলি ওলাই আহিছে ক'লৈ যাবা পেহী কোৱা পেহী আমাৰ বা ঘৰলৈ যায় টিকলি ওলাই কৰি আহিছে মাকক কৈছে মোৰ বেগটো লাগিব স্কুটি কোনে চলাব তুমি কেনেকৈ চলাবা কেনেকৈ কৈ দিয়া এনেকৈ চলাবা ভুং ভুং বুলি কৈ দিয়া এতিয়া আমি পুপু যাম ন তাইক এপাক ফুৰাই আনো লগতে ওলাই আছে ঘড়ী চড়ি পিন্ধি ওলাইছে তাৰ আগতে যাওঁ এপাক নামঘৰত শৰাই দিছে আমাৰ নামঘৰত শৰাই কিমান আগবাঢ়িছে নাম গোৱা নাই এতিয়া গৈ লাভ নাই তেনেহ'লে আহি আছে মন এতিয়া ভাল কালি বেয়া আছে এতিয়া পাপা পাবহি আৰু এতিয়া আমি অলপ ওলাই যাওঁ তাৰপিছত লগ পাই আছো 1 2 3 4 5 6 7 চিনি পাওঁ 9টো আৰু 1টো আৰু 2 তোক ক'বলৈ দিছো 7 বুলি ক 8 ভাতৰ পোৱালি নিচিনা হৈছে মই বা ঘৰৰ পৰা আহিলো তাৰপিছত মায়েকে ধুনীয়াকৈ ভাত পানী বনাই আছে পাপা আহিবতো অকণমান স্পেচিয়েলে হয় আমি থাকিলে ইমান কিন্তু এনেকৈ আৰু এনেকৈ বেঙেনা ফ্ৰাই পাপৰ ফ্ৰাই এনেকৈ দিয়ে বাৰু নিদিয়া নহয় কিন্তু পাপা আহিলে অলপ হিংসা লাগে আমাক নিদিয়া নিচিনা মাছলি মই কিন্তু বেয়া পাওঁ মাছ মাংসতকৈ বোলে বেছি মাছ খাব লাগে হয়নে এতিয়া মাছে ভাত খাব লাগিব কি বনাইছা মাছে বিলাহীয়ে মাছ বিলাহী খাই খালোঁ এইটো মানে মাঘৰ বিহুত মেইন ন মই কিন্তু মাছ ফ্ৰাই খাম খাবলৈ ৰাতিকে খানা আছে বা ঘৰত পাপা আহি পাই লওক ৰাতিকে অলপ আছে মোৰ মানুহজন আহি আছে মাংস অলপ আছে তাৰ পৰা ময়ো খাম আমাৰ আচল বিহু আহি গ'ল পাই গ'লহি আহি গ'ল এতিয়াহে বিহু লাগিছে আমাৰ বিচু মাকে প্ৰসাদ দি পঠিয়াইছে এতিয়া একদম মাৰ পুৰা হাঁহি চাওঁ এতিয়া পুৰা বিহু লাগিব আজি ৰাতিকে তাই বোলে অলপ ফুৰিবলৈ লাগে বিহু দিন মই সেইকাৰণে লৈ আহিলোঁ সোণাইপাৰ মন্দিৰত কিন্তু সোমোৱা নাই মন্দিৰত নোসোমাওঁ মাংস ভাত খাই আহিছোঁতো এনেই এপাক ফুৰি কৰি যাওঁগৈ আৰু ফটো উঠিলোঁ যেতিয়া হৈ গ'ল আৰু মেইন কাম ফটো উঠাহে এতিয়া যাওঁগৈ ঘৰলৈ এতিয়া খানালৈ মাহঁত যায় মই অলপ পিছত যাম মানে ভাইটি ঘৰত নাই ভাইটি আহিলে যাম একদম জীয়াই ঘৰলৈ পুৰা টোপোলা লৈ লৈছে মিঠাই কমলা আছে না বোলে আছে ক'ত থৈ গৈছা মিঠাই ক'ত থৈ গৈছা ফ্ৰিজত অ'কে টাটা বাই বাই এতিয়া যোৱাগে আমি গৈ আছো তাত খানা আছে যে খানাত লগ পাম সোনকালে যাম আমি যাওঁ এতিয়া বা ঘৰত টিভি চাই হ'ল যেতিয়া এতিয়া যাওঁগৈ খাই বৈ আহি যাওঁ দুদিন টোপনি ক্ষতি হ'লে নহ'লে গা বেয়া হ'ব ন কালি খোৱা নাই ভালকৈ এতিয়া যাওঁ খাই বৈ আহোঁগৈ হয়নে সেইফালে গাড়ী চাবি বিচাৰি পোৱা নাই
টেবুল লগত আছে আহিলে জানৈ খুলি কেতে কিয়ে ইনালে বিনালে দুৰণি পথাৰতে জানৈ তিহিতি তিহিতি পেপাতি বাজিলে বিহুতি আহিলে জানৈ খুলি কেতে কিয়ে ইনালে বিনালে দুৰণি পথাৰতে জানৈ তিহিতি তিহিতি পেপাতি বাজিলে গাতে মোৰ তৰণি গাতে মোৰ তৰণি না ঐ উজাই চালমা ভটিয়া চালমা তোৰমান খুৱনি নাগাই ঐ বোলো তোৰেমান খুৱনি নাগাই ঐ কেঁচা কলে কাটি ঐ কঠু দেৱী পূজা তেওঁ তোকে পাবলৈ নাই আইতা নকচা দি চাৰি গাঁৱৰ দাম কথা দি মৰি গাঁৱৰ দাম ওলে পানে আইতা ৰহিমলা ৰৈ ৰৈ ধেমালি কৰ আইতা ৰহিমলা ৰৈ ৰৈ ধেমালি ৰৈ ৰৈ ধেমালি কৰ আছিলে নাচনী নাছিলে সদায় যাব পাৰো মই যদি দিয়া মৰমৰ যদি দিয়া মৰমৰ মা মই যোৱা দেখিলে তোমাৰ নুমা দেউতা দাই দিয়েনো গালে মোৰে দিয়েনো গালে মোৰে কৃষ্ণ নকলাই দিক্ত কলে গোপী শুঙে বিদ্যামনৰ চাই ফুলে কুৰণি দুনিয়া আকৌ আজু পেলাব আজু বনমালি কনলগ বলা হলি হলি লাভ বাবা চালনে ধুনীয়াকে গাইছে দেই বাবা kakak kau dilika mimi mama mati seleka kakak kau dilika mimi mama mati seleka papa papa paline akon moja hai ti cholo jopo koi koloi jao cholo cholo koi rosunoi pitai ase ghorote ro no bo kam sabo bo janane no bo rumal silai ja bihutia Yeah.
খানা খাই আহি ঘৰ পাই গ'লো খুব ফূৰ্তি কৰিলোঁ আজি পাপা যিহেতু কালি নাছিলে কালিৰ ফূৰ্তিখিনি আজিও জইন দি দিলোঁ কালিতকৈ বেছি আজি ফূৰ্তি হ'ল এতিয়া আৰু ঘৰ পালোহি খানা চানা খাই হৈ গ'ল আকৌ এটা নতুন ভিডিঅ' লৈ লগ পাম আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আশা কৰোঁ সকলো ভালেই আছে আৰু সদায় ভালে থাকক গুড নাইট